এইয়া গৰম গৰম ইডলি আৰু মই বনোৱা ইডলিৰ সোৱাদ যোনে লৈছে আৰু মোক সদায় কৈ থাকে তুমি বনোৱা ইডলি খাই বহুত বেছি ভাল পাওঁ বুলি। সেয়েহে মই কেনেকৈ বনাওঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ' মই দিছোঁ, গতিকে সম্পূৰ্ণকৈ চাব। ইডলি পিঠা বনাবৰ কাৰণে যা যোগাৰ কৰি লৈছোঁ। আজি মই চুজিৰে বনাওঁ। মানে কেতিয়াবা পিঠাগুড়িও বনাওঁ আৰু কেতিয়াবা পিঠাগুড়ি চুজি এনেকৈ মিক্স কৰি বনাওঁ, কিন্তু আজি মানে মই চুজিৰে বনাওঁ। তাৰ কাৰণে মই চুজি লৈ লৈছোঁ। আৰু মই যে বস্তুবোৰ বনাওঁ কোনো মানে জোখ মাখ নলওঁ আৰু মোৰ চকুৰ আন্দাজতে তেনেকৈয়ে বনাওঁ। আৰু এয়া গাখীৰো দি দিছোঁ। মই যিহেতু পানী নাসানো, মই পানী অকণো নিদিওঁৱেই। মই যিটো সানো মানে গাখীৰেই সানো। অলপমান কম লগা যেন দেখি মই আকৌ এটা খুলি দিলোঁ, কাৰণ চুজি যিটো পিছত ফুলিব। আৰু ইয়াতে জোখমতে চেনি দি দিছোঁ আৰু লগত দি দিম এয়া ৰুকি ৰখা নাৰিকল। পিছত থৈ দিছিলোঁ টানেই হৈ গ'ল। এয়া এতিয়া কমাই দিছোঁ, পাছত দিওঁতে মানে আৰু অলপ অলপ দি দিম। তাৰপিছত ইয়াত দি দিম এয়া ঘি। আৰু ধুনীয়াকৈ সানি পেলাই অলপ সময় থৈ দিম। বেকিং পাউডাৰটো এতিয়া নিদিওঁ, পাছত দিম বনোৱাৰ সময়ত। ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে, দুঘণ্টামানৰ কাৰণে। কালি ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'লে নহয়, কিয়নো সময় নহ'লে এইখিনি বনাবৰ কাৰণে, সেয়েহে ফ্ৰিজতে ভৰাই থৈ দিলোঁ। আৰু এয়া এতিয়া ডাঠ হৈ গৈছে। ইয়াতে অকণমান জোখমতে মই গাখীৰ মিহলি কৰি ল'ম, তাৰপাছতে বেকিং পাউডাৰো অকণমান দি ল'ম। এতিয়া এইখিনিতে গাখীৰ অলপ দি দিছোঁ, ডাঠ হৈ গ'ল যে সেইকাৰণে। বেছিকৈ নালাগে, অলপ দিলে হ'ব আৰু হৈ গৈছে। আৰু এতিয়া ইয়াত বেকিং দি দিম। এতিয়া ইয়াতে প্লেটকেইখনত অলপ অলপ ঘি দি ল'ম। এতিয়া ইয়াত দি যাম। আধা আধাকৈ দি দিছোঁ, মানে ফুলিব যিহেতু। আৰু ইয়াতে অলপ অলপ এনেকৈ নাৰিকল দি দিছোঁ। নিদিলেও হয়, সানোতে দিয়া হৈছে, তথাপি আৰু অকণমান ভাল হ'ল বুলি পেলাই দি দিছোঁ। আৰু ইয়াতে দি দিম খিচমিচ ওপৰতে। এনেকৈ গোটেইখন প্লেট মই কৰি লওঁ, তাৰপাছতে কুকাৰত বহাই দিম। আৰু এয়া ধুনীয়াকৈ কৰি ল'লোঁ। কুকাৰত এতিয়া পানী দি বহাই দিম। আৰু এয়া ইডলি ৰেডি হৈ গ'ল। মাত্ৰ 5 মিনিট 6 মিনিট লাগিছে, তাতকৈ বেছি লগা নাই। পানীখিনি গৰম কৰি চলেতো আৰু সোনকাল হৈ যায়। আৰু এয়া ইডলি ৰেডি হ'ল, আৰু বাকীখিনি মই বনাই লওঁ, দেখুৱালোঁ এনেকৈয়ে। ঠিক আছে তেতিয়া।